Hello everyone, welcome back to my YouTube channel. More YouTube channel অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাম বুলি ভাবিছো। বহুত দিনৰ ভিডিও দিবই পৰা নাই যেতিয়াকে সময় নাপাও আৰু এই ভিডিওটোত আপোনালোকে মৰম দিব আৰু সাপোৰ্ট কৰিব। তো আজি মই যাব ওলাইছো আমাৰ ক্ষেত্ৰতে এখন নতুন বিউটি পাৰ্লাৰ খুলিছে আৰু আটাইতকৈ সুখবৰ যে এই পাৰ্লাৰখনত অকল লেডিজৰ বাবেহে জেন্টছৰ বাবে নহয়। তো পাৰ্লাৰখন খুলিছে মোৰ মৰমৰ প্ৰিয়া বায়ে। তো তাই মানে অকলে খুলিছে এই পাৰ্লাৰখন আৰু আজিৰ দিনত সকলোতকৈ ডাঙৰ কথা যে ছোৱালী এজনীয়ে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো বহুতেই বেছি ডাঙৰ কথা। তো তাই এইখিনি যে অকলে পাৰিছে সেইখিনিয়ে বহুত ডাঙৰ কথা আৰু নিজকে নিজে সংস্থাপন দিছে। গতিকে পাৰ্লাৰখনত যাওঁ ময়ো যাম বুলি ভাবি আছিলোঁ কিন্তু সময় পোৱা নাছিলোঁ আৰু বেছি দিন হোৱা নাই এসপ্তাহমান হৈছে। গতিকে আপোনালোকেও আহিব পাৰ্লাৰখনত। তো মই তাত গৈ দেখাম কিনো আছে বা কেনেকুৱা কি আৰু সৰস্বতী পূজালৈ মাজত মাত্ৰ 2টা দিন আছে। গতিকে আপোনালোকেও আহিব পাৰে পাৰ্লাৰখনত বহুতেই বেছি ভাল আৰু যোনে আহে মোৰ নাম কৈ আহিব আপোনালোকক নিশ্চয় অফাৰ দিব বহুতেই বেছি ভাল হয় তাই আৰু গতিকে পাৰ্লাৰখনত গৈ গম পাম ন কি আছে মইতো গৈ পোৱা নাই। তো মই আজি যাম আপোনালোকক ভিডিঅ'টো দেখুৱাই যাম চাই থাকিব। के 2 कदम चौखट के बाहर क्या गए तेरी कुड़माई के दिन आ गए हाय बन्नो परदेसिया के देश के। আপোনালোকে যদি জাগিৰোডৰ ফালৰ পৰা আহে তেন্তে অভাৰব্ৰিজখন পাৰ হৈ লেফট সাইডে আছে পাৰ্লাৰখন আৰু যদি সোণাপুৰৰ ফালৰ পৰা আহে তেন্তে আপোনালোকে ডিমৰীয়া কলেজ গেট নাপাওঁতে লেফট সাইডে আছে। তো আপোনালোকে ৰাস্তাটো পাৰ হৈ পাব। এয়া লেফট সাইডে আছে পাৰ্লাৰখন পি স্কুৱেৰ পাৰ্লাৰ এইখনেই আৰু এইজনী বায়ে হয়। আৰু লগতে ধুনীয়াকৈ এটা টিভিও আনি দিছে। এয়া টিভি চাই চাই স্পা কৰি থাকিলেই হ'ল আৰু সকলোৱে আহিব পাৰ্লাৰখনত। এয়া এতিয়া বাৰ পাৰ্লাৰত আহি পালোঁ আৰু লগত মোৰ বা আছে। গতিকে আপোনালোকে সকলোৱে আহিব কলেজ গেটৰ ওচৰতে লাগি আছে। তো এতিয়া সৰস্বতী পূজাৰ কিবা অফাৰ দি আছা বোলে ন? কি অফাৰ আছে কৈ দিয়াচোন এবাৰ। অফাৰ এতিয়া তোমাৰ হেয়াৰ ষ্ট্ৰেটনিং হেয়াৰ ষ্ট্ৰেটনিংটো শোল্ডাৰ লেংথ 3000 আছে আৰু স্মুথনিংটো 3500 ফেচিয়েল নৰ্মেল ফেচিয়েল তোমাৰ 399 আৰু ক্লিন আপ আছে 250 আৰু হেয়াৰ স্পা নৰ্মেল হেয়াৰ স্পা 499 আৰু নেইল এক্সটেনশ্যন আছে 20% ডিছকাউণ্ট। ঠিক আছে তেন্তে সকলোৱে আহিব ইয়াত গোটেইখিনি পাব আপোনালোকে হেয়াৰ ষ্ট্ৰেইটিং আৰু ইয়াত মেকআপো কৰিব আহিব পাৰে আপোনালোকে। গতিকে সৰস্বতী পূজা আহি আছে সেইবাবে আৰু বহুত মানে বেছি অফাৰ দি আছে। গতিকে সকলোৱে আহিব আৰু মোৰ যোনে ভিডিঅ' চাই পেলাই আহে আৰু বেছি ডিছকাউণ্ট পাব হয়নে? তাকে আৰু ডিছকাউণ্ট পাব। গতিকে আহক জল্দি আহক ইয়াতে। A few moments later. এইটো নীতি ভুল কৰি থকা মানুহবোৰৰ পৰা মোৰ উপায় নাই। সিহঁতে মোৰ বাকী থকা দিনকেইটাও বিচাৰা চাকৰি জীৱন আধাতে সামৰিব লাগিব যেন পাইছোঁ।
কৰিয়া আবেগৰ পথাৰত সেউৰীয়া ভাষত উতনোৱা